দুটা বস্তুৰ লগত সাপে খাটি সোণাৰী অলপ সংযোগ অনবৰতে হৈ থাকে। এটা হ'ল আমি কেতিয়াবা চিৰিয়াছ কথাৰ পৰা আঁতৰি অনানুষ্ঠানিকভাৱে সকলো একত্ৰিত হৈ ক'ৰবাত বহি অলপমান মনৰ কথা প্ৰকাশ কৰি ইজনে সিজনৰ অভিজ্ঞতাসমূহ প্ৰকাশ কৰি আনন্দ লাভ কৰি যিখিনি সময় পাৰ কৰিবলৈ আমি সক্ষম হওঁ, সেয়াই হৈছে আমাৰ আড্ডা। আৰু এনে এটা আড্ডাৰ থলী আমাৰ গোলাঘাটত শ্ৰদ্ধাৰ ক্ষীৰোদ কুমাৰ গোস্বামী খুৰাৰ তত্বাৱধানত মৃগাংক বৰুৱা আৰু ভালেকেইজন ব্যক্তিৰ সান্নিধ্যত গঢ় লৈ উঠিছিল ভাওনা প্ৰদোষ নামেৰে এই অনুষ্ঠানটো। আৰু এই অনুষ্ঠানটোৰ জন্মলগ্নৰে পৰা আমিও এগৰাকী সদস্য হিচাপে থাকি গৌৰৱ অনুভৱ কৰোঁ। আজি এই অনুষ্ঠানটো অনুষ্ঠিত হৈছিল গোলাঘাটৰে বিদ্যাধৰ শইকীয়া ডাঙৰীয়াৰ ঘৰত। তেখেতৰ ঘৰত আজি কেইবাটাও অনুষ্ঠান হৈ গ'ল। এজন বিশেষ গ্ৰন্থ প্ৰকাশক কবি ৰাজীৱ বল্লভ গোস্বামী ডাঙৰীয়াৰ এটি নিচুকনি গীত উন্মোচন হয় এই আড্ডাৰ থলীত। আৰু আমাৰ ভাওনা প্ৰদোষ আড্ডাৰ সদস্য ৰঞ্জন কুমাৰ চাংমাই চাকৰি সূত্ৰে গোলাঘাটতে আছিল বহুত বছৰৰ পৰা, আৰু তেওঁ বৰ্তমান ইয়াৰ পৰা বদলি হৈছে। সেই উদ্দেশ্যেৰে আমাৰ আড্ডাৰ থলীত আজি তেখেতক বিদায়ী সম্বৰ্ধনা জনোৱা হয়। এই দুটি বিশেষ অনুষ্ঠান আজি আমাৰ থলীত গুৰুত্ব পাইছিল আৰু বিভিন্ন ধৰণৰ আলোচনাও হৈছিল। আহকচোন আমি অনুষ্ঠানটো উপভোগ কৰোঁ। মই যদি আপোনাক মংগলীয় কওকচোন নহয়, আপুনি বৰগীত শুনি আছো যেন লাগিব। সেইটোৱে কথা। আৰু মানে ইমান সিমিলাৰিটি আছে অসমীয়া তেখেতকে বাৰু সকলোলৈ মোৰ শুভেচ্ছা জনাইছোঁ। বিশেষকৈ আমাৰ গীতিকাৰ ৰাজীৱ বল্লভ গোস্বামী তেখেতলৈ আমি শুভেচ্ছা জনাইছোঁ যে আমাৰ সংগীতৰ ধাৰাবিলাকৰ ভিতৰত নিচুকনি গীতৰ এটা বেলেগ পৰিচয় আছে। মানে মানুহে আমি এই সংসাৰলৈ অহা প্ৰথম সংগীত শুনা যায় সেইটোৱেই নিচুকনি গীত। মাকবিলাকেই হওক বা যিসকলে কেঁচুৱা নিচুকায়, নিচুকনি গীতেৰে নিজৰ ল'ৰা ছোৱালীক মানে টোপনি যোৱাবলৈ চেষ্টা কৰে। গতিকে মানে সংগীতটোতো আমি সকলোৱে জানো, মানে সংগীততকৈ আৰু মধুৰ বস্তু নাই। সংগীতে মানুহক দেৱত্বৰ শাৰীলৈ নিব পাৰে। মিউজিক ভইচ অফ চ'ল বুলি কোৱা হয়। আত্মাৰ অনুৰণনটো সংগীতৰ যোগেদি প্ৰকাশ হয়। গতিকে তেনেকুৱা এটা বৰ সুন্দৰ কাম। বিশেষকৈ নিচুকনি গীত এটা তেখেতে ৰচনা কৰি সেইটোক ৰূপ এটা দিছে, বাস্তৱ ৰূপ এটা দিছে। গতিকে তেখেতলৈ মই শুভেচ্ছা জনাইছোঁ। আৰু আজি এই অনুষ্ঠানৰ যোগেদি তেখেতৰ গীতটো উন্মোচন কৰা বুলি ঘোষণা কৰি
সুন্দৰ নিচুকনি কীৰ্তি উন্মোচনৰ পিছতে ৰঞ্জন কুমাৰ চাংমাইক আমি যি সম্বৰ্ধনা জনাইছিলোঁ সেই সম্বৰ্ধনা পত্ৰখন পাঠ কৰা হ'ল। পাঠ কৰিলে দীপাঞ্জলি শৰ্মা বৰুৱাই। স্নেহৰ পাত্ৰ সাহিত্য অনুৰাগী কবি গল্পকাৰ শ্ৰী ৰঞ্জন কুমাৰ চাংমাইৰ প্ৰতি আমি লাষ্টত সকলোৱে ধৰিম এখন এনেকৈ ধৰি পেলাই ল'ম। বিদায় মুহূৰ্তবোৰে সদায়ে আমাক ব্যথিত কৰে আৰু আজি এই মুহূৰ্তটো আছিল গহীন গম্ভীৰ দুখদায়ক। তথাপিও ৰঞ্জন কুমাৰ চাংমাইক আমি সদায় আমাৰ মাজত ৰাখিম বুলি আমিও কথা দিছোঁ আৰু তেওঁ আমাক কথা দিছে। দুখন গ্ৰন্থ আমাৰ শিশু গ্ৰন্থ মই ভাইটোলে অকণমান কিবা এটা ল'ৰাটোক লগ নাপাম বুলি বেয়াই লাগিছিলে মনটোতে। আমাৰ বৈঠকত মই খুব 6-7টা মানুহ নাই সেইবোৰ কলবোৰ কথা কিছুমান অসুবিধা অথচ 19 চনৰ পৰা এই আড্ডাৰ যিমানখিনি কথা পতা হ'ল যিমানখিনি মৰম চেনেহ পোৱা হ'ল সেইখিনিহে মোৰ কাৰণে আশ্চৰ্য আচলতে। মই ইয়ালৈ আহিছিলোঁ 2016 চনত। 16 চনৰ পৰা আহি আপোনালোকৰ লগত ইমানখিনি মৰম চেনেহ বিশেষকৈ সাহিত্য সংস্কৃতিৰ কথাত মই আগ্ৰহী কাৰণে আপোনালোকৰ লগত থাকি খুব ভাল পালোঁ আৰু আপোনালোকৰ বহুতখিনি দিহা পৰামৰ্শহে মোক আচলতে যোৱা 9টা বছৰতহে মই কিবাকিবি কৰিছোঁৱে। মই ভাবিছোঁ মোৰ আগত আহিব লাগিছিল, এনেকুৱা পৰিৱেশৰ আগত পাব লাগিছিল, তেতিয়া সম্ভৱ কিবা এটা কৰিব পাৰিলোহেঁতেন। এতিয়া সদায় মনত থাকিব আপোনালোকৰ এইখিনি সদায় মনত থাকিব আৰু কিনো ক'ম ইয়াকে কৈছোঁ। ৰঞ্জনৰ মানে অধ্যয়ন প্ৰিয় মনটো যেতিয়া তেওঁ মানে ভাড়াঘৰত আছিলে, তেওঁ টেবুলখনত ইমান জাপখন কিতাপ এখন টেবুলখনৰ ফ্ৰণ্টত আৰু তাৰ এইখিনিতে লিখে মই দেখিছোঁ। আৰু ল'ৰাও তেনেকুৱা হৈছে, আৰ্ট কিবা কিবি কিতাপ পত্ৰ পঢ়া শুনা তেনেকৈয়ে উঠি আহিছে। বহু কষ্টৰ মাজে ৰঞ্জন এইখিনি পালেহি। ৰঞ্জন ইংৰাজী বিভাগৰ ছাত্ৰ আছিল। তেওঁ ঘৰুৱা অনেক কথাৰ কাৰণে আধৰুৱা হৈছে যদিও তেওঁ চেষ্টাত আছে এইবিলাক কিবা কিবি কৰিবলৈ। আৰু গোলাঘাটত বিভিন্ন অনুষ্ঠানত জড়িত হৈ পৰিলে। আৰু তেওঁ যে মানে চাকৰি এটা কৰিছে সেইটো আমি যিসকলে লগ পাই আছোঁ সেইসকলে তেওঁ যে চাকৰি এটা কৰি আছে আমি পাহৰি থাকিলোঁ। আমি যে তেওঁ মানে সাহিত্যৰ মানুহ বা সংস্কৃতিৰ মানুহ বা এইবোৰ বিচাৰি ফুৰা এজন মানুহ আমাৰ মাজত আগৰ পৰাই আছিল এনেকুৱা টাইপ লাগিল। এতিয়া গুচি যাওঁ বুলি কওঁতেহে আমাৰ অনুভৱ হৈছে যে ৰঞ্জনটো মানে গোলাঘাটৰ নাছিল, সেই ভাৱটো এতিয়াহে আহিল, নহ'লে কেতিয়াও মই আকৌ কিতাপবিলাক তাৰমানে মোৰ বাহিৰলৈ উলিয়াই সজাই পৰাই থওঁ। মই য'ত বহি থাকোঁ কিতাপখন চাই থাকোঁতে মানে মানুহজনে মোক নেদেখে, মই তেওঁ পিঠিটোহে দেখি থাকোঁ। দেখি থাকোঁতে তাৰমানে মই এওঁ মানে 2দিন 3দিন 4দিন আহি তেওঁ লক্ষ্য কৰিছোঁ তেওঁ মানে কোনখন কিতাপ চাই মানুহজনে। মই এনেকৈ চাই থাকোঁ কিতাপখন যিখন ধৰে এই ল'ৰাটো বৰ বেলেগ ধৰণৰ বস্তু, এইখন কিতাপ পঢ়িছে ই চাইছে এনেকুৱা ধৰণৰ কৈ মেলি চাওঁতে এদিন মই মাতিলোঁ তেওঁ, তোমাৰ ঘৰ ক'ত? মই ভাবিছোঁ ইয়াৰে স্থানীয় মানুহ চাগে আহিছে, মই সকলোবোৰতো ধৰিব নোৱাৰি। তাৰপিছত তেওঁ ক'লে যে এনেকুৱা কথা, মোৰ এনেকৈ সাপে কাটি মই তাৰ শাখা সাহিত্য সভা সম্পাদক আছিলোঁ, মই এনেকৈ পঢ়িছিলোঁ, এনেকুৱা হ'ল। মই এতিয়া ইয়াতে পোষ্ট অফিচত কাম কৰোঁ, মই আপোনালোকক বিটটোৰ ডেলিভাৰী দিওঁ। ভাল কথা, পঢ়া শুনা কিমান কৰিলে? এনেকৈ কৰি মেলি থাকিলোঁ। তাতকৈ ডাঙৰ কথা হ'ল কি, তেওঁ তাৰমানে আমাৰ যিটো ল'ৰা ঢুকালে তেওঁ সমবয়সীয়া, সেইকাৰণে মোৰ লগত বৰ মানে আত্মীয় হৈ গ'লোঁ। আহে বহে, তাৰপিছত সঘনাই আহিবলৈকে দৈনিকে আহিব ল'লোঁ। মই এদিন লৈ যাওঁ, তেতিয়া মই সাহিত্য সভা সভাপতিও আছিলোঁ, গতিকে তেওঁ সাহিত্য সভালৈ টানি নিলোঁ। এই মিলে প্ৰত্যেকখন অধিৱেশনলৈ যায়, হেৰিলৈ যায়, এনেকুৱা কথা। মোৰ বিভিন্ন ঠাইলৈ গৈছে, আমি একেলগে শিৱসাগৰ গ্ৰন্থমেলালৈ গৈছোঁ। তাৰোপৰি তেওঁ তাৰমানে এটা এইখিনি ৰূপৰ বাহিৰেও তেওঁ এটা ভকতীয়া ৰূপ আছে। তেওঁ মানে বৰ আত্মীয় তাৰমানে, গতিকে মই সেইটো কথা গম পাই আমাৰ সত্ৰলৈ মাজে মাজে লৈ যাব পাৰোঁ। মই ব'লাচোন যাবা, আমাৰ আজি কৰণৰ অনুষ্ঠান আছে, চাবা কেনেকুৱা লাগে তোমাৰ। এনেকৈ কথা বতৰা কওঁতে মোৰ আত্মীয় নিচিনা হ'ল। এতিয়া মানে যাবলৈ ওলাওঁতে মোক বেয়াহে লাগিছে। প্ৰথমে মই ফোন কৰিলোঁ অৰুবাবালৈ, অৰুবাবাকো দেখিছোঁ।
অঁ তোমাৰ এই আগৰ আড্ডাটো দেখিছিলোঁ নেকি আপোনালোকৰ এনেকুৱা হেৰি আড্ডা এটা হয় নেকি হ'লে বোলে মই যাম মোৰ বাবাক কৈছে হয় তাৰপিছত দীপদাক চিনি পাওঁ দীপদালে কল কৰিলোঁ যদি হয় তেতিয়াহ'লে যদি মোক এনেকৈ আড্ডাৰ মাজতে বিদ্যাধৰ দাদাৰ ঘৰত বৰ সুন্দৰকৈ চাহেৰে আপ্যায়ন কৰিলে গতিকে আমি সকলোৱে খাই মেলি পুনৰ আড্ডাত বহিলোঁ আৰু এয়া প্ৰান্তিকত এইবাৰ মৃগাংক বৰুৱাৰ এখন কিতাপৰ ওপৰত এটা লেখা ওলাইছে সেয়াও আমাৰ মাজত আলোচনা হ'ল আমাৰ মাজত সকলোবিলাক কথাই আচলতে খুব সুন্দৰকৈ আলোচনা হয় ভাল লগা বিষয়বিলাক লাইব্ৰেৰিয়ান আছিলে তেওঁ খুব সুখৰ সংসাৰ দুটা ল'ৰা ডাঙৰটো তাৰপিছতে তেওঁ মানে ৰিটায়াৰ হোৱাৰ পাছতে তেওঁ মানে অলপ দিনৰ পাছতে আৰু পইচা তেওঁ মানে নিজৰ ৱাইফক লৈ আৰু ফুৰিবলৈ যাব তেওঁলোক দুজন মানে ইউৰোপলৈ যাবৰ কাৰণে আৰু খুব আনন্দৰে মানে সাজু হৈছে তেনেকুৱাতে কিন্তু যাব খোজোতেই মানুহগৰাকী মানে হস্পিটেলাইজ হ'ব লগা লগে লগে তাৰ মানে অসুখটো গুৰুতৰ মানে এতিয়া তেওঁৰ মানে পইচা বিচাৰি যিটো মানসিক অন্তৰ্দ্বন্দ্বত ভুগিছিল বা মানে মানুহগৰাকী আৰু এটা মই কথা কওঁ মানে নজনা কথা এটা আপোনালোকক তাত এটা বেমাৰ হয় বৰফ লগা বুলি কয় সেইটো কি হয় ফ্ৰষ্ট বাইট বেমাৰটোৰ নাম হৈছে ফ্ৰষ্ট বাইট মানে কামোৰা বেমাৰটো ক'ত হয় বিশেষকৈ এই আঙুলিকেইটাত আৰু এই আঙুলিকেইটাত বৰফত বেছিকৈ যদি ঠাণ্ডাত থাকে তেতিয়া ফ্ৰষ্ট বাইট হয় আৰু আপোনালোকে শুনি পেলাই আচৰিত হ'ব সেই বেমাৰটো যাৰ এবাৰ লাগি যায় তাৰ সেই ভৰিখন কাটিব লাগিব দেৰ ইজ ন' এনি ৱৰ্ল্ডত এতিয়ালৈকে ট্ৰিটমেণ্ট নাই তাৰ কিন্তু শুনি আচৰিত হ'ব আমাৰ অসমত ঠাণ্ডা বাৰিষা কালি যে কাপোৰবিলাকত যে খাওঁ পৰা বুলি কয় তেনেকৈ দাগ এটা তেনেকুৱা তাৰমানে সেইটো বৰফত অতিমাত্ৰা ঠাণ্ডাত তাত মই য'ত আছিলোঁ তাত -25লৈকে হয় টেম্পাৰেচাৰ -25 মানে আমাৰ এনেকুৱা গৰম পানী উতলা গৰম পানী থৈ মই টয়লেট গৈছিলোঁ ওলাই অহাৰ পিছত তাত আমি আমি এটা ছিষ্টেম কৰোঁ তাৰমানে আমাৰ এনেকৈ ডাঙৰ যিবিলাক কেৰাচিন তেলৰ ড্ৰামবিলাক দেখিছে না এটা ড্ৰাম থাকিব ড্ৰামটোত এনেকৈ এটা ফানেল থাকে ফানেলটো কি কৰা হয় এইফালেদি পানী ঢালিব লাগিব যিমান পানী থাকে তাৰমানে হাফ পৰ্চনত টেপটো লগাই থোৱা থাকে জাষ্ট পেটত এক বাল্টি পানী যদি ঢালে নহ'লে কি হ'ব গৰম পানীখিনি গোটেই গৰম পানী লৈ যাব পিছততো কেতিয়া ঠাণ্ডাই পাই থাকিব মই যদি গা ধুবলৈ হয় মই এক বাল্টি ঠাণ্ডা পানী ঢালিলে সিমানখিনি গৰম ওলাব আৰু মই যদি কিবা কাৰণে সেই গৰম পানীখিনি বাহিৰত থৈ মই টয়লেটত গ'লোঁ আৰু তাৰপিছত ওলাই আহি চাওঁ এইটো বৰফ হৈ যায় চালগম আপোনালোকে এতিয়া কেতিয়াবা ঠাণ্ডা দি কালিত মই এতিয়া ইয়াত কওঁ সৰু ল'ৰা ছোৱালীবিলাকৰ যে হাত ভৰিবিলাক যে ধুৱাই যে মাকবিলাকে আমাৰ ইয়াতো আজিকালি ঠাণ্ডা নপৰাই হ'ল ঠাণ্ডাত যে চালগম কাটি নিমখৰ লগত পানীত মিলাই গৰম কৰে উতলাই আমাৰ তাত সেইটো কম্পালচৰি তাৰমানে আমাৰ সেই বস্তুটো তাত গধূলি সকলোৱে ল'বই লাগিব তাৰমানে সেইটো কম্পালচৰি ফ্ৰম চিঅ'ৰ পৰা একদম তললৈকে চবেই সেইটো আমাৰ এটা পেৰেড হয় তাৰমানে